জীবন যাত্রার অন্তিম স্টেশন। আমি এক গতিশীল গাড়ীৰ ধাৱমান যাত্ৰী। জীৱন ব্যাপী চলা এই ধাৱমান যাত্ৰা পৃথিৱীৰ ৰং চাবলৈ। গাড়ীখনৰ খিৰিকীৰ কাষত বহা ময়ো তাৰেই এগৰাকী যাত্ৰী। আমি এক গতিশীল গাড়ীৰ ধাৱমান যাত্ৰী। গাড়ীখনৰ উদ্দেশ্য মাথো এটাই, সকলো যাত্ৰীৰো উদ্দেশ্য মাথো এটাই, উদ্দেশ্য মাথো তাৰ অন্তিম ষ্টেচন। কত সৰুবৰ ষ্টপেজ কৰি অতিক্ৰম তীব্ৰ গতিত ভটিয়াই গৈছে ধাবিত গাড়ীখন, উদ্দেশ্য মাথো তাৰ অন্তিম ষ্টেচন। খিৰিকীৰ কাষত বহি দেখিছো নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে সূৰ্যই উঠি থিয় হৈ অভিনন্দন জনাইছে আমাৰ আগমনৰ বাবে। গাড়ীখনৰ খিৰিকীৰ কাষত বহি দেখিছো নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে যোনে হাত বাউলি স্বাগতম জনাইছে আমাৰ এই যাত্ৰাৰ বাবে। খিৰিকীৰ কাষত বহি দেখিছো শৰীৰৰ তিক্ততাৰ ৰঙা নীলা পানীবোৰ নিগৰিত হৈছে মোৰ চন্দ্ৰাকৃতিৰ মুখামণ্ডলৰ নিজৰাবোৰেদি, মোৰ আবেগৰ বহি প্ৰকাশৰ বাটবোৰেদি। নিগৰিত হোৱা পানীবোৰ মচি পেলাইছো মোৰ হাতত থকা নীলা ৰঙৰ ৰুমালেৰে। নিমখীয়া পানীৰে তিতি যোৱা চকুজুৰি মচি দেখিলো পৃথিৱীখন একেবাৰেই পবিত্ৰ আৰু নিখুঁত। খিৰিকীৰ কাষত বহি মই টোপনি গলো। তেতিয়াই সপোনত দেখিলো মই উপস্থিত হৈছো অন্তিম ষ্টেচনত। আৰু দেখিলো ষ্টেচনটো কেৱল বগা পৰ্দাৰে আৱৰা, মিঠা মৃদু এন্ধাৰেৰে আৱৰা। তাৰ চাৰিওফালে পাতল শীতল কুঁৱলী। ষ্টেচনৰ নামটোৱে মোক দুহাত মেলি সান্তনা দিলে, অভিনন্দন এন্ধাৰতলী, অভিনন্দন এন্ধাৰতলী। সপোনত মই আৰু দেখিলো মোৰ আগমনত চৌদিশৰ পৰা সৰু মাছৰ জাকৰ দৰে দৌৰি আহিল কলা ছায়াৰ দৰে অগণন কৰ্মী। তেওঁলোকে মোক ভিন্ন ৰঙৰ প্ৰশ্ন কৰিলে, কি আনিছে আমাৰ বাবে? মই মাথো হতভম্ব হৈ ৰৈ থাকিলো। মই অহা জীৱন গাড়ীৰ ভাড়াও বিচাৰিলে আৰু মোৰ হাতত কৰ্মফল নামৰ মুদ্ৰা নাছিল। ভয়ৰ আত্মনাদে মোক বজ্ৰাঘাত কৰিলে। তেতিয়া মেকুৰী হৈ মেও মেও কৰিবলৈ ধৰিলো। মোৰ টোপনি ভাঙিল। দুচকু মিলি দেখিলো জীৱন গাড়ীখন নিজৰ যাত্ৰাত অগ্ৰগামী। গাড়ীখন নিজৰ যাত্ৰাত অগ্ৰগামী।